आशीर्वाद कामना करिलो आरो मानु আজি माननीय मुख्यमंत्री नेतृत्व अहम सरकार जनका चलि আছে मानु आजिकाली माने गुटे मानुर उन्नयনৰ লগত এটো লগত থাকিব লাগে আকৌ ঘূৰি অহাৰ কাৰণটো কি বুলি ক'ব যিটো অংগপতলত আছিল আকৌ ঘূৰি অহাৰ কাৰণটো কি বুলি ক'ব অংগপতল পারফেক্ট যদি টিকেট পাবলৈ সক্ষম হয় কি কাম কৰিম বুলি ভাবিছে আপোনালোকে এটো সব এটো পিছৰ কথা পাৰ্টি ডিসিশন ল'ব এতিয়া হুমাইছো আমি পাৰ্টিত হুমাই ক'ব নোৱাৰো নহয় যে আমি টিকেটৰ কথা ক'ব নোৱাৰো ইউডিএফক আপুনি কিয় বেয়া পালে আমি বেয়া পোৱা নাই মানে সাসপেন্ড হল বহুত আগৰ হিষ্ট্ৰীটো বহুত পুৰানা সেইটো বহুত বাজিলে এতিয়াৰ বাজাই লাভ নাই আৰু কি হৈছিল কি না বহুত বাজিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এ আই দলৰ যিবোৰ বিধায়ক অচিনাকি মানুহ বুলি কয় কিন্তু একাংশ বিধায়ক ইতিমধ্যে বিজেপি বা এনচিপিৰ যোগদান ক'ত কি ক'লে অচিনাকি বুলি কয় মানে কাক বিধায়ক অচিনাকি কৈছে নেকি ক'ত কৈছে মিয়াসকলক মানে ক'ত কৈছে মিডিয়াতে কয় মানে কোনে টাৰ্গেট কৰা নাই কংগ্ৰেছে কৰা নাই নেকি এই কথাবিলাক লৈ আপোনালোকে মানে যেনেকুৱা প্ৰেছ মাৰিব বিচাৰে এনেকুৱা মানিব নোৱাৰে নহয় আচ্ছা আজাৰাত যিটো উচ্ছেদ হৈ আছে তাৰ বিষয়ে এটা প্ৰশ্ন সোধো তাতে চব গৰীয়া অসমীয়া মুছলমান আমি দেখা নাই আমি দেখা নাই ইমান ডাঙৰ ইছ্যু আপুনি দেখা নাই গোটেই অসমত আপোনাৰ আমি আজি আহি পালো চাওক উচ্ছেদৰ ব্যৱস্থাটো কোনে কৰিলে আপোনালোকে এটাই বস্তু একদম প্ৰেছাৰ দি সদায় গভৰ্ণমেণ্টৰ ওপৰত বলাই থাকে আপুনি 11 চনত এইটো কেবিনেট ডিচিশ্যনটো চাব স্বৰ্গীয় তৰুণ গগৈ মহোদয়ৰ তেতিয়াহ'লে এটা ক্লিয়াৰ হৈ যাব জল পট হৈ যাব আমাৰ দলে যি কয় তে কৰিব আমি ভবা নাই দলে চিন্তা কৰিব এইটো নাই এইটো দলে যি দায়িত্ব দিয়ে এইটো ল'ব ঠিক আছে